Jangmi puni phaing koi raisi ni jang Karbi Anglong district along border ki duara raki sung kai ta chetong nang. Kedam tang nikya ba prang Meghalaya pen chomang amunit ki wang pen cigarette ki nam along sika trok siedim sika phopi chora jok kache torko pen kache bohong alam lerok. Lapen labang so jok Meghalaya pen Karbi Anglong araratum che bohong dut pen pupu chedam long le chewang long le. Lahai alam kang sai mate border along mesen pen dolong nang jipu pen pini West Karbi Anglong DC SP Meghalaya DC SP lapen ong dung asong tum chetong dun pen joint meeting ni ponang koklo. Labang so joint meet kang ni pon along aching wai pon border along ki do pupu ta jok wanang jipu pen border peace committee mate thiek pen BPC seng ponang koklo. Labang so committee ke seng pon lake Karbi Anglong pen bangpho pulote Meghalaya pen ta bangpho. Lapen ke Meghalaya pen mai phor pu pulote Karbi Anglong kongchun bangar pudeng pon longpo. Lapen moi pranger ni lahaya ki sunga lamba lote border peace committee pen si ingsai pon po. Lapen ki ingsayon e pulote Karbi Anglong Meghalaya DCSP etum sitame cherabdun po. Lahai alam chingwai chingsai det pen border along mesen pen Karbi Anglong pen Meghalaya chedam chewang thang sik saksi lopusi chiparai pon lopusi pherang ke pen birta nang pale. Jengkha pen babuteron Karbi Long ria birta. ধন্যবাদ আপোনালোকক মিডিয়াৰ বন্ধুসকল তো আজি আমি কাবুডাত আমাৰ যিমানবিলাক NGOs আছে গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনছ তাৰপিছত মেঘালয়ৰ ফালৰ পৰা RBYF আমাৰ গোৰ্খা সন্মিলন সকলোৱে মিলি এটা আলোচনা কৰিলোঁ আৰু লগতে আমাৰ DC মেঘালয় DC কাৰ্বি আংলং মেঘালয় ৰিভৰ DC আৰু আমাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং DC SP দুইফালৰ SP সকলোৰ লগত বহি পেলাই ভালকৈ আলোচনা কৰিলোঁ যে তেখেতসকলে আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যে এনেকৈ এইকেইদিন ঘটনাবিলাক ঘটি আছে বৰ্ডাৰ এৰিয়াটো কমপ্লিটলি প্ৰটেক্টেড নহয় আপোনালোকৰ ফালৰ পৰা যিমানখিনি প্ৰটেকশ্যন দিব লাগে গোটেইখিনি দি থাকক আমি অৰ্গেনাইজেশ্যন ফালৰ পৰা যিমানখিনি যি কৰিব লাগে পাব্লিকৰ সেৱাৰ কৰাৰ পৰা আদি গোটেইখিনি আমি কৰি থাকিম আৰু লগতে আমাৰ যি গামবুঢ়াসকলেও এটা গুৰুত্বপূৰ্ণ বৈঠক কৰিলে গোটেই কোপা গামবুঢ়াসকলৰ লগত এটা বৈঠক হৈছে তেখেতসকলৰ এই সভাখনৰ পাছত তেখেতে পিচ কমিটি এখন গঠন কৰিছে পাঁচজনীয়া পিচ কমিটি গঠন কৰা হ'ল ইফালৰ আমাৰ কাৰ্বি আংলং ছাইডৰ 5জন মেম্বাৰ থাকিব আৰু আমাৰ ৰিভৈ বা মেঘালয় ছাইডত 5জন মেম্বাৰ থাকিব তেখেতসকলে গোটেইটো চিটুৱেশ্যনটো যিমান যি আগন্তুক দিনত নহওক বাই চান্স হ'লে তেখেতসকলে চিচুৱেশ্যনবিলাক হেণ্ডেল কৰিব বা পুলিচক তেখেতসকলে ইনফৰ্ম কৰিব বা তেখেতসকলৰ থ্ৰুদি আমি কেছবিলাক ছল্ভ কৰিম এইখিনি হৈছে তো আমাৰ ফালৰ পৰা এটাই কথা যে আজি আমি ক্লিয়াৰ কৰিছোঁ পিকচাৰটো আমি যে মেঘালয়ৰ DC SP লগত আমি পিকচাৰটো ক্লিয়াৰ কৰিছোঁ যে ইনচিডেণ্টছবোৰ কিয় হয় কেলৈ হয় কিয় হৈছে গোটেইখিনি আমি কাহিনীটো কৈছোঁ যিমানবোৰ আপোনালোকে জানে বিগত দিনবোৰত কেনেকৈ হৈছিলে এই গোটেইখিনি কাহিনী কোৱাৰ পাছত তেখেতসকলে আমাৰ এছুৱেৰ কৰিছে যে আগন্তুক দিনত এনেকৈ নহয় আমাৰ ফালৰ পৰা সম্পূৰ্ণ সঁহাৰি পাব আপোনালোকে যিমান কোঅপাৰেশ্যন লাগে আমি আপোনালোক কৰিম আৰু যিমানবিলাক কালপ্ৰিট আছে যিবিলাক সৌখিদানাৰ পৰা আৰম্ভ কৰি যিমানবিলাক কালপ্ৰিট তেখেতসকলৰ ওপৰত আমাৰ একশ্যন কণ্টিনিউ থাকিব সিহঁতে বাচি নাযায় বুলি তেখেতসকলে আমাৰ এছুৱেৰ কৰিছে চ' আজি আমি আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিলোঁ আৰু চবক পাব্লিকক ৰিকুৱেষ্ট কৰিছোঁ যে এটা সৰ্বসন্মতিক্ৰমে গামবুঢ়া ছ'চিয়েল অৰ্গেনাইজেশ্যন বা DC SP প্ৰশাসন আদি ফালৰ পৰা সৰ্বসন্মতিক্ৰমে আজিৰ পৰা আমি বৰ্ডাৰৰ যিটো ব্লকেজ আছিলে আমি ব্লকেজ কৰি থৈছিলোঁ এইটো আমি খোলা হৈছে বুলি আমি আজিৰ পৰা ক'ব পাৰোঁ চ' আজিৰ পৰা আপোনালোকে শান্তিৰে কাকো অন্যায় নকৰাকৈ কোনেও কাকো অন্যায় নকৰাকৈ নিজৰ বেপাৰ বাণিজ্য আজি ইত্যাদি কৰে বুলি আমি অনুৰোধ জনাইছোঁ চ' থেংক ইউ ছ' মাছ Sabuda Forest Bilong Pupu District Administration West Karbi Anglong District Administration Lapen River District Administration Lapen Tongpet Pen ada kini peace isia alam sing mai pono tema kedam tang iru dunia pang ada nafera tungalong kacupong char bolam dobo Pupu kasih tote itu men apa nak bolak nepali tote kasih dah sopang samhan both district administration kedanglok NGO social organizations KSA pen aksu tu Gorkha Student Union tu lapen aku Meghalaya pen KSU tu pen kedanglok ini pen tonglok lapen langsung logot ini dak peace committee dah seng pono dan ini in future kemisen diklaim kita ampon kemisen ni pan alam mangke nanason thang ma be alam pen chi cholam pen te theng fu pra pu tawar ke ton na dugbe pote non la soira long non la bang so pir thi long ke kona sigile na polam na si peace committee si seng bang la so peace committee bang la lo
Meghalaya side penta Gangbura tum dolo lapen ada members bang dolo lapen huda dolo nasana taksi bang si dolo nasi latum si pupu o sipan jujunai po lapen in future kopini akia sudi doko kopini incident sudi doko klote alang tum bensi return po lapen action man mesti en fokus alang tum sia komiti sang nasi nelihin pen lapang so pini peace committee ke sengalong chairman lapen secretary pan sami all the best below pano se la so peace committee pen kada apaching tur mesena hawa mate mesena tomon pa bangi pan environment pa meseni pan lapen ada apaching turi pan puning the ono nasi lana ni si ilam kita me আজি এখন ইয়াতে পিচ কমিটিৰ মিটিং এখন হ'ল সাবুদা আইবিত আমাৰ মেঘালয় পাৰ্টৰ ৰিভয় জিলাৰ DC ছাৰ আৰু SP ছাৰো আহিলে আমি ৱেষ্ট কাৰ্বি আংলঙৰ DC মেডামো আহিছিলে আহিলে ইয়াত আপোনাৰ অলপ এটা টেনশ্যন হৈ আছিলে সৰু এটা কাজিয়া লৈ পেলাই খাচী আৰু গোফা ভাইসকলৰ মাজত এটা ভুল বুজাবুজি হৈছিলে মানে যে ইয়াত দুটা কমিউনিটিৰ মাজত লাগিছে বুলি এই টেনশ্যনটো মিটিগেট কৰিবৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে আমি এটা পিচ কমিটি আজি এটা হ'ল ওচৰৰ দুইখন ষ্টেটৰ যিখিনি লোকেল গাঁওবুঢ়া আছে লোকেল গাঁওবুঢ়াসকল আহিছে অল আসাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ সদস্যসকল আহিছে RDYF মেঘালয়ৰ তেখেতসকলৰ সদস্যসকল আহিছে কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ মানুহ আছে খাচী ষ্টুডেণ্ট ইউনিয়নৰো আছে গোটেইখিনি মিলি আমি এখন পিচ মিটিং কৰিলোঁ আৰু যাতে ইয়াত একদম পিচ এণ্ড ট্ৰেংকুইলিটি মেইনটেইন হৈ থাকে তাৰ কাৰণে এখন 10 মেম্বাৰ পিচ কমিটি বনোৱা হৈছে 5জন মেঘালয় ছাইডৰ তেওঁলোকৰ যি খাচী ষ্টুডেণ্ট ইউনিয়নৰ মানুহ থাকিব আৰু গাঁওবুঢ়াও থাকিব এই 5জনৰ ভিতৰতে আমাৰ ফালৰ পৰা অসমৰ ফালৰ পৰাও 5জন এজন কমিটি মেম্বাৰ থাকিব তাত কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ হ'ব আৰু নেপালী ষ্টুডেণ্ট ইউনিয়নৰ হ'ব কিন্তু আজিয়ে তেওঁলোকে 10জনীয়া কমিটি আজিয়ে বনাব বিচৰা নাই এতিয়া অলপ দেৰি পিছত দুইখন ষ্টেটৰ গাঁওবুঢ়াসকলে বহি তেওঁলোকৰ কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ ল'ৰাসকল বহি তেওঁলোকে ডিচাইড কৰিব আমাৰ 2জন DCয়ে সন্মতি হৈছে তেওঁলোকে দুদিনৰ ভিতৰতে আমাক লিষ্টখন দিব গতিকে এইটো ঠিক তেনেকুৱা ইমান ডাঙৰ চিটুৱেশ্যন হোৱাকৈ নাই কিন্তু আমাৰ যিটো অলপ টেনশ্যন এটা আছিলে কাৰণ দুখন ষ্টেটত টু এণ্ড ফ্ৰ' ফ্ৰী এক্সেছ হোৱা নাছিলে মানুহৰ অকল পেচেণ্টছ এজ ৱেল এজ আপোনাৰ ষ্টুডেণ্টছখিনি গৈছিলে গতিকে মই ভাবোঁ আজিৰ পৰাই ধুনীয়াকৈ হ'ব আৰু আমি দুইখন জিলাৰে আমাৰ বিশেষকৈ পুলিচ এডমিনিষ্ট্ৰেশ্যন আমি কোঅপাৰেটলি কাম কৰি আছোঁ ল কাৰো হাতত আমি ল'ব দিয়া নহয় আমাৰ কেছো ৰেজিষ্টাৰ কৰা হৈছে আমি তেনেধৰণৰ একশ্যন আমি ক্লিয়াৰ কাট কথা কৈ দিছোঁ পিচ আৰু ট্ৰেংকুইলিটি বা ল কোনোবাই যদি হাতত লয় তেতিয়াহ'লে আমি একশ্যনটো ল'মেই কিন্তু অকল পুলিচেই নহয় পুলিচ বা জিলা প্ৰশাসনে শান্তি শৃংখলা বজাই ৰখাত ভূমিকা নহয় লোকেল পাব্লিক কাৰণ আমি বহুত দূৰৰ পৰা আহোঁ তেওঁলোকে ইয়াত থাকে পুৰ ফাৰ্মাৰ্ছ থাকে দুখীয়া মানুহসকল ইয়াত থাকে তেওঁলোকে মেইনলি ভিক্টিমাইজড হয় গতিকে গাঁওবুঢ়াসকল আমাৰ ইয়াত VDP আছে VDP মেম্বাৰ সদস্যসকল ষ্টুডেণ্ট ইউনিয়নৰ লোকেল যিসকল লিডাৰ আছে তেওঁলোক আজি উপস্থিত আছে মই সকলোকে আপোনালোকৰ যোগেদি মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে ইয়ালৈ আহিছে সুন্দৰকৈ এখন মিটিং সভা হৈ গৈছে আমি আমাৰ মনৰ ভাৱ আদান প্ৰদান কৰিলোঁ আমি এখন সুস্থ সমাজ এইটুকুৰা জেগাত গঢ়ি তুলিম বুলি আমাৰ আশা ৰাখিলোঁ আৰু আমি আপোনালোকৰ পৰাও যোগেদি সকলোকে জনাব বিচাৰোঁ যে আমাক পুলিচ এডমিনিষ্ট্ৰেশ্যনক আমাক সহায় কৰক আৰু আমি এখন সুস্থ সমাজ গঢ়ি তোলাত অকল আপোনালোকৰ সহায় লাগিব এইখিনিকে কৈ মই ইমানখিনিয়ে মোৰ ক'বলগীয়া At Sabuda village, the district superintendent of police West Karbie Anglong and myself from Rivoy district, as well as the deputy commissioners of both the districts, had a joint meeting along with the members of NGOs, the village leaders, and other stakeholders to ensure peace, law and order. In connection with the recent incidences that have happened around the Sabuda, Umlafar and Japlong villages. So we have also decided that a peace committee will be formed with members constituting from Khasi community, Gorkha community as well as the Karbi community, so that all the members of the local leaders will form a team and they will ensure that there is peace and tranquility prevails in the area. And district administration as well as the police department from both the sides will ensure that we are in a close coordination with the peace committees so that the instances which disturb law and order does not get repeated. And also, anyone who tries to disturb the law and order, the legal action will be initiated against them.
পিচ কমিটি ফৰ্ম হ'ল আপোনালোকে জানে যে ইয়াত ৱেষ্ট কাৰ্বি আংলঙৰ যিখিনি বৰ্ডাৰ এৰিয়াজ আছে নিমাতী ডিষ্ট্ৰিক্টৰ লগত তাত কিছু ডিষ্টাৰ্বেঞ্চ হৈ আছিল কিন্তু সেইবিলাক কিছুমান সৰু সৰু ঘটনাৰ পৰা এইটো বাঢ়ি নাযায় তাৰ কাৰণে আমি ইয়াত পদক্ষেপ লৈছোঁ আমাৰ ইয়াত সকলো ইণ্ডিভিজুৱেলছ আহিছে NGO আহিছে আমাৰ ভিলেজ হেডমেনখিনি আহিছে তেখেতসকলৰ সহযোগিতাত আমি এখন পিচ কমিটি ফৰ্ম কৰিছোঁ আৰু তাত মেঘালয় ছাইডৰ পৰা 5 জন আৰু আমাৰ ছাইডৰ পৰা 5 জন থাকিব আৰু তেওঁলোকে সকলো দায়িত্ব লৈছে যে যাতে যদি কিবা ডিষ্টাৰ্বেঞ্চ হয় প্ৰথমতে তেওঁলোকে সেইখিনি চল্ভ কৰিব আৰু তাৰপাছত আমাৰ লগত সহযোগ কৰিব আৰু আমি যি ইয়াত যাতে আৰু ভৱিষ্যততে তেনেধৰণৰ নহয় তাৰ বাবে আমি সদায় সতৰ্ক হৈ থাকিম তাৰ লগত আমাৰ পুলিচ প্ৰশাসন আছে আমি আছোঁ আমি তেখেতসকলৰ লগত আছোঁ আৰু আমাৰ এই ধৰণৰ শান্তি সদায় বৰ্তি থাকিব বুলি আমি আশা কৰোঁ Pini Ladakh Sabuda Irrigation IBL Meghalaya Lapen Karbi Anglong District Chenglok Border Administrator Atum SP Atumanda Wanglok Lasi Ladakh Local Gambura Atum Afrang Chengwai Afrang Se Sorgari Gambura Lapen Local Gambura Atum Chengwai Afrang Lo Chengwai Det Pen Isolation Givan Mate Laso Kapang Sama Phana Bangke Peace Committee Form that Laso Peace Committee Bangke Hap Meghalaya Pen Bangko Lapu Pen Bangko Hapu Presiden, Lapu Secretary, dari Hapu Secretary, Putih Pua Presiden, Sonsi Cikroilo. Lapan nanon kita tang gitu kacar buka cengcek, labang ke, jati wan medan lagi, kei wan medan lagi, lapan ke lakai personel, amat hang atung kacip langtang nak si, boy dam lo lapan ke. Hala jitu eklem atumu phanta FIR pipen alang atumu phanon ri bomlo disi mata thanlo lapen inudo bangke koda long dapse sarandar namlo seta sarandar da seta alang phan punishment mate kapisung ya phan kipi ya phan non ri bomlang kusi atum pulo lapen pini pen bangke kicedam ka cewang abangke free po pen nat parai harai setame mu office setame la bordara puthak po bangka ceki ke cewai setame la peace committee atumu phan Kipikeng dat si nat apan seta arjuji lapen hini apan seta me akaprek alam ke arjuji lo lasa peace committee pensi angton alam cengwai cengkilin popusi pini railo lapen dit thau malam abang kerai ke la puhelo lanon ason kacar bu asap pet pen kaya farman pon dat kaya alam endet mungkin nat ni lo melo pusi pini ke cerai dak lo alu cetok dak lo lapen pinap pen Kimi yong se competition tu tokok positame Karbi Anglong ta Karbi Anglong le du posita chenep nang ko burkhan non Karbi non kapule lang tum khasi hindu posta lang tum ka chenep se lang tum lo enor panti po posi pini cerai tokal nalimen thanik dasa nalimen thanik dasa nelimen ke long sing be neli rong mura We had this peace meeting with both the administration, the local members, the NGO members, associations, and the relations of both the sides. And it was a very fruitful decision, a very fruitful meeting. We decided to form a peace committee along with the heads of the Ranbashnons, the Kanguras at the local level, and they will be the one who will ensure peace and tranquility prevails. And the district administration from both the sides coordinate very well together, and we will extend all the support that will be there that will be required for maintenance of law and order.